কবিতাৰ শিৰোনাম কঙালীৰ বেদনা। যা গৈ কৰোণা, কুলিৰ শুৱলা মাতেৰে আদৰি অনা বহাগী পাৰ হৈ এতিয়া কঙালীত ভৰি দিলেহি। তোৰনো যাবৰে হোৱা নাইনে? অভাৱ অনাটনৰ মাজতে অসমীয়াৰ প্ৰাণস্বৰূপ বিহু উদযাপন কৰিবলৈ প্ৰতিজন অসমীয়াই উঠি পৰি লাগিছে। তুলসীৰ তলত এগছি বন্তি জ্বলাবলৈ সকলোৱে ঘৰে ঘৰে তুলসীৰ ভেটিও বনাইছে। দুদিন পাছত ধনে ধানে উপচি পৰিবৰ বাবে সোণালী ধাননি দৰা পোহৰ কৰি আকাশ বন্তি প্ৰজ্বলন কৰিব। তোৰনো যাবৰে হোৱা নাইনে? কিমানৰ জীৱন কাঢ়িবি, কিমানক অকলশৰীয়া কৰিবি, কিমানক দৰিদ্ৰতাৰ গৰ্ভলৈ পঠিয়াবি। যা গৈ কৰোণা, তোৰনো যাবৰে হোৱা নাইনে? শাৰদীয় মাৰ আশীৰ্বাদকণো এইবাৰ কাঢ়ি নিব খুজিছ। আনন্দৰ মুহূৰ্তত সকলোৰে মনবোৰ বিষাদৰে উপচাই পেলাইছ। যা গৈ কৰোণা, তোৰনো যাবৰে হোৱা নাইনে?